হে দোস্ত ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। সো দোস্ত আজি আপোনালোকৰ লগত আলোচনা কৰিম গোshare এপ্লিকেশ্যন অথবা ৱেবছাইটটোৰ বিষয়ে। কেনেকৈ আপোনালোকে গোshare ৱেবছাইটটোৰ পৰা ইনকাম কৰিব পাৰিব। বন্ধুসকল, এই ৱেবছাইটৰ পৰা আপোনালোকে এটা শ্বেয়াৰৰ মাধ্যমত আপোনালোকে ইনকাম কৰিব পাৰিব 350 টকা। যদি আপোনালোকে এটা শ্বেয়াৰ কৰে তেনেহ'লে আপোনালোকে লাভ কৰিব 350 টকা 3 দিনৰ ভিতৰত, আৰু 100% ৰিয়েল লাভ হয়। 100% 3 ঘণ্টাৰ ভিতৰত উইথড্ৰ হৈ যায়। কেতিয়াবা 1 পৰা 2 ঘণ্টা সময় লাগে, কেতিয়াবা 3 ঘণ্টাৰ সময় লাগে, কেতিয়াবা 3 দিন সময় লাগে উইথড্ৰ কৰোঁতে। একেবাৰে সহজ পদ্ধতি, 100 টকা মিনিমাম উইথড্ৰৰ লিমিট। গতিকে কেনেকৈ ইনকাম কৰিব পাৰিব আজিৰ এইখন ভিডিঅ'ত দেখাও হ'ব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰৰ কাৰণে ঠিক চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। যেতিয়া আপোনালোকে লিংকটোৰ ওপৰত ক্লিক কৰি দিব, আপোনালোকৰ সন্মুখত কেনেকৈ ইণ্টাৰভিউ শ্ব' কৰিব। আপোনালোকে কি কৰিব, আপোনালোকে স্ক্ৰল ডাউন কৰি তলত আহি যাব। আপোনালোকে স্ক্ৰল ডাউন কৰি তলত অহাৰ পিছত আপোনালোকৰ সন্মুখত ঠিক এনেকৈ ইণ্টাৰভিউ শ্ব' কৰিব। আপোনালোকৰ একেবাৰে তলত এটা অপশ্যন দেখাব অলৰেডি লগ ইন। এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া আপোনালোকে ক্লিক কৰি দিব, ৰেজিষ্টাৰ অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত ঠিক এনেকৈ ইণ্টাৰভিউ শ্ব' কৰিব। আপোনালোকে ইয়াত কি কৰিব, আপোনালোকৰ মোবাইল নম্বৰ, ইমেইল আৰু পাছৱৰ্ড দি কিনে আপোনালোকে ৰেজিষ্টাৰ অপশ্যনটোত ক্লিক কৰি দিব। আপোনালোকৰ ইয়াত দেখাব ইণ্টাৰ ইমেইল। এই অপশ্যনটোত ক্লিক কৰিব নালাগে, কিয়নো ইমেইলৰ সিমান এটা প্ৰয়োজন নাই, সেইবাবে আপোনালোকে ইমেইলটো দিব নালাগে। আপোনালোকে দেখা পাইছে এটা কোড আছে, সেই কোডটো আপোনালোকে দিলে কিন্তু আপোনালোকে 10 টকা লগে লগে পাই যাব। তাৰপিছত আপোনালোকে কি কৰিব, চইট অপশ্যনটোত ক্লিক কৰি লগ ইন অপশ্যনটোত ক্লিক কৰি দিব। অথবা আপোনালোকে যিহেতু নতুন কৰিছে, ৰেজিষ্টাৰ অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ অট'মেটিকভাৱে আপোনালোকে ৱেবছাইটটোত প্ৰৱেশ কৰিব পাৰিব। অ'কে, যদি নোৱাৰে তেনেহ'লে আপোনাৰ লগ ইন অপশ্যনত ক্লিক কৰি আপোনালোকে পাছৱৰ্ডটো দি দিব, দি কিনে আপোনালোকে লগ ইন কৰি দিব। অৰ্থাৎ ৰেজিষ্টাৰ কৰাৰ সময়ত যিটো নেকি আপোনালোকে পাছৱৰ্ড দিছিলে, সেই পাছৱৰ্ডটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। অ'কে, পাছৱৰ্ডটো এণ্টাৰ কৰাৰ পিছত আপোনালোকৰ সন্মুখত ঠিক এনেকৈ এটা ইণ্টাৰভিউ শ্ব' কৰিব। এতিয়া আপোনালোকে কি কৰিব, ইনভাইট অপশ্যনটোত ক্লিক কৰি দিব। ইনভাইট অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকৈ ইণ্টাৰভিউ শ্ব' কৰিব। আপোনালোকৰ সন্মুখত আপোনালোকে চাবলৈ পাৰিছে 350 টকা জাষ্ট আপোনালোকে এটা শ্বেয়াৰত আপোনালোকে পাই আছে 350 টকা। এটা ইনভাইটত আপোনালোকে 350 টকাকৈ লাভ কৰিব। আৰু আপোনালোকে তলত যায় তেনেহ'লে তলত দেখাব 24 ঘণ্টাৰ পিছত আপোনালোকে লাভ কৰিব 150 টকা, 48 ঘণ্টাৰ পিছত আপোনালোকে লাভ কৰিব 120 টকা, আৰু 72 ঘণ্টাৰ পিছত আপোনালোকে লাভ কৰিব 70 টকা। তাৰপিছত আপোনালোকে কি কৰিব, ষ্টেট অপশ্যনটোত ক্লিক কৰি দিব। ষ্টেট অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকে যেনেকৈ লিংক কৰিলে, অৰ্থাৎ আপোনালোকে যেনেকৈ ৰেজিষ্টাৰ কৰিলে ঠিক ছেম পদ্ধতিৰে আপুনি যে লিংকটো কপি কৰিলে, সেই লিংকটো আপোনাৰ বন্ধুৰ মোবাইলত কি কৰিব, আপোনালোকৰ বন্ধুৰ মোবাইলত চেণ্ড কৰি দিব। আপোনালোকৰ বন্ধুৰ মোবাইলত চেণ্ড কৰাৰ পিছত সেই লিংকটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে যেনেকৈ ৰেজিষ্টাৰ কৰিলে ঠিক তেনেকৈ ৰেজিষ্টাৰ কৰিব। কৰাৰ পিছত আপোনালোকে ঠিক এনেকৈ ইণ্টাৰভিউ শ্ব' কৰিব। আপোনালোকৰ সময়ত অফলাইন অপশ্যনটোত ক্লিক কৰি দিব। অফলাইন অপশ্যনটোত ক্লিক কৰাৰ পাছত ইয়াত দুটা অপশ্যন দেখাব, লিংক উইথ QR কোড আৰু লিংক উইথ ফোন নাম্বাৰ। অ'কে, আপোনালোকে দ্বিতীয়টো অপশ্যনটোত ক্লিক কৰি আপোনালোকে লিংক কৰিব পাৰে, অথবা আপোনালোকে QR কোড অপশ্যনটোত ক্লিক কৰি আপোনালোকে লিংক কৰিব পাৰে। ইয়াত আপোনালোকৰ মোবাইল নম্বৰটো দি কিনে আপোনালোকে গেট অপশ্যনটোত ক্লিক কৰি দিব। অথবা আপোনালোকে যদি QR কোড ইউজ কৰি যদি আপোনালোকে লিংক কৰিব পাৰে খোজে, তেনেহ'লে আপোনালোকে কি কৰিব, যেতিয়া QR কোডৰ অপশ্যনটোত ক্লিক কৰি দিব, এটা লিংক পাই যাব। সেই লিংকটো আপোনালোকে কপি কৰি ল'ব, আৰু এই লিংকটো আপোনালোকে আপোনাৰ মোবাইলত চেণ্ড কৰি দিব। আপোনাৰ বন্ধুৰ মোবাইলৰ পৰা আপোনাৰ মোবাইল চেণ্ড কৰিব, আৰু এই লিংকটোত কপি কৰাৰ লগে লগে এটা QR কোড লাভ কৰিব। এই QR কোডটো স্কেন কৰি আপোনালোকে লিংক কৰিব পাৰে। আৰু আপোনালোকে দেখা পাইছে কেইটামান কোড লাভ কৰিছে, সেই কোডটো আপোনালোকে কি কৰিব, মনত ৰাখিব, আৰু আপোনালোকে হোৱাটছএপত আহি যাব। আপোনালোকৰ বন্ধুৰ মোবাইলৰ হোৱাটছএপত আহি কিনে আপোনালোকে লিংক ডিভাইচ অপশ্যনটোত ক্লিক কৰি দিব, আৰু ইয়াত ক্লিক কৰি দিব লিংক ডিভাইচ অপশ্যনটোত ক্লিক কৰাৰ পিছত ইউজ মোবাইল নাম্বাৰ, ইয়াত ক্লিক কৰি দিব লিংক উইথ মোবাইল নাম্বাৰ অথবা ফোন নাম্বাৰ অপশ্যন আহি থাকিব। এই অপশ্যনটোতে আপোনালোকে ক্লিক কৰি আপোনালোকে যিটো কোড ইতিমধ্যে লাভ কৰিলে, সেই কোডটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। এণ্টাৰ কৰাৰ লগে লগে আপোনালোকৰ লিংক হৈ যাব, অথবা আপোনালোকে QR কোডৰ হয়তো আপোনালোকে লিংক কৰিব পাৰে। এইখিনি কাম আপোনালোকৰ বন্ধুৰ মোবাইলত কৰিব। অ'কে, লিংকটো হোৱাৰ পিছত আপোনালোকে বেক আহি যাব। বেক হোৱাৰ পিছত আপোনালোকে ইয়াত অপশ্যন দেখাব, এক্টিভ অপশ্যন এটা দেখাব। এই এক্টিভ অপশ্যনটোত ক্লিক কৰি দিব। এক্টিভ অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত ঠিক এনেকৈ ইণ্টাৰভিউ শ্ব' কৰিব। আপোনালোকে মাই লেভেল দেখা পাইছে, মাই টিম লেভেল 1 আপোনালোকে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সময়ত ঠিক এনেকৈ ইণ্টাৰভিউ শ্ব' কৰিব। আপোনালোকে কি কৰিব, স্ক্ৰল ডাউন কৰি তলত আহিব। আপোনালোকে ইতিমধ্যে যিকেইটা মোবাইল নম্বৰত আপোনাৰ লিংকটো যিকেইটা ফ্ৰেণ্ডক শ্বেয়াৰ কৰি এনেকৈ লগ ইন কৰি দিছে, সেই গোটেইকেইটা ইয়াত শ্ব' কৰিব। যদি অনলাইন আহি থাকে তেনেহ'লে আপুনি টকাখিনি লাভ কৰিব। আপোনালোকে চালে মোৰ কিন্তু ইতিমধ্যে অফলাইন হৈ গৈছে, কিন্তু মই কিছুমানৰ পৰা টকা ইনকাম কৰিছোঁ, আৰু পিছত কিন্তু অফলাইন হৈ গৈছে। অ'কে, চ' এতিয়া আপোনালোকে কি কৰিব, আপোনালোকে বেক আহি যাব। চ' আপোনালোকে চাবলৈ পাৰিছে ইয়াৰ পৰা আপোনালোকে ষ্টেটাছটো আপোনালোকে চেক কৰিব পাৰে। তাৰপিছত আপোনালোকে মি অপশ্যনটোত ক্লিক কৰি দিব। মি অপশ্যনটোত যেতিয়া ক্লিক কৰিব আপোনালোকে চাবলৈ পাৰিছে মই ইতিমধ্যে 300 টকা উইথড্ৰ কৰিছোঁ। উইথড্ৰ ইতিমধ্যে 300 টকা ছাকচেছ হৈ গৈছে, আৰু মোৰ ইতিমধ্যে আছে 366 ৰুপি ইতিমধ্যে মোৰ আছে।
সো বন্ধুসকল ইয়াত এটা কথা মন কৰিবলগীয়া আছে যে 550 টকা আপোনালোকে চাবলৈ পাৰিছে যেতিয়া নেকি আপোনালোকে 100 টকা থাকিব 200 টকা থাকিব যেতিয়া নেকি আপোনালোকে 100 টকা অপশ্যনটোত ক্লিক কৰি আপোনালোকে 100 টকাটো উইথড্ৰ কৰি নিব তেতিয়া 100 টকা অপশ্যনটোত নাইকিয়া হৈ যাব 200 টকা উইথড্ৰ কৰাৰ পিছত 200 টকা অপশ্যনটো নাইকিয়া হৈ যাব 500 টকা উইথড্ৰ কৰাৰ পিছত 500 টকা অপশ্যনটো নাইকিয়া হৈ যাব সো বন্ধুসকল আৰু আপোনালোকে যেতিয়া 500 টকা উইথড্ৰ কৰিব তেতিয়া আপোনালোকে 10% কমিশন কাটিব অৰ্থাৎ 550 টকা উইথড্ৰ কৰিলে 500 টকা আপোনালোকৰ বেংক একাউণ্টত যাব কিন্তু আপোনালোকে যদি 100 টকা এটা বা 200 টকা উইথড্ৰ কৰিব তেতিয়া আপোনালোকৰ পৰা কোনো ধৰণৰ কমিশন নাকাটে ওকে তাৰপিছত আপোনালোকে বেংক একাউণ্টৰ হয়তো আপোনালোকৰ মোবাইল নম্বৰ একাউণ্ট নম্বৰ আৰু আপোনালোকৰ IFSC কোডটো আপোনালোকে দি কিনে আপোনালোকে একাউণ্ট বাউণ্ড অপশ্যনটোত ক্লিক কৰি দিব কৰাৰ পিছত আপোনালোকৰ বেংক একাউণ্টটো সেভ হৈ যাব সেভ হোৱাৰ পিছত আপোনালোকে সাবমিট অপশ্যনটোত ক্লিক কৰি আপোনালোকৰ যদি টকা থাকে তেনেহ'লে আপোনালোকে উলিয়াব পাৰিব আৰু যদি আপোনালোকে ৰেকৰ্ড উইথড্ৰ ৰেকৰ্ডত ক্লিক কৰে তেনেহ'লে চাবলৈ পাৰিছে মই ইতিমধ্যে 300 টকা উইথড্ৰ কৰিছোঁ 100 টকা আৰু 200 টকা প্লাছ 300 টকা ওকে 300 টকা মই ইতিমধ্যে উইথড্ৰ কৰিছোঁ এনেকৈ আপোনালোকৰ বন্ধুৰ মোবাইলত আপোনাৰ লিংকটো শ্বেয়াৰ কৰি ৰেজিষ্টাৰ কৰি লগ ইন কৰি আপোনালোকে টকা ইনকাম কৰিব পাৰে গতিকে ভিডিঅ'টো চাই কেনেকৈ পালে কমেণ্ট কৰি জনাব আৰু আপোনালোকৰ যিটো লিংক দিছোঁ সেইটো আপোনালোকৰ মোবাইলতো ট্ৰাই কৰিব আপোনালোকৰ ঠিক সেম পদ্ধতিৰে আপোনালোকে লগ ইন কৰিব ৰেজিষ্টাৰ কৰিব ওকে ঠিক আছে গতিকে ভিডিঅ'টো চাই কেনেকৈ পালে কমেণ্ট কৰি জনাব যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনেকৈ পালে গতিকে দেখা হ'ব নেক্সট ভিডিঅ'ত থেংক ইউ